আজি 5 ছেপ্টেম্বৰ, আজি হৈছে শিক্ষক দিৱসৰ দিন। সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ চেনেল জীৱনৰ সঁচা ৰঙৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শিক্ষকতাৰ দৰে মহান বৃত্তি এটাৰ লগত জড়িত হৈ থাকি মই বৰ গৌৰৱ অনুভৱ কৰোঁ। লগতে মোৰ অতি আদৰণীয় আমাৰ বিদ্যালয়লৈ প্ৰধান অধ্যক্ষা মহোদয়া সিষ্টাৰ লাইছা ভাৰ্গিছ, সিষ্টাৰ ৰাছেল, সিষ্টাৰ টেৰেচিটা, সিষ্টাৰ এলিজাবেথ, সকলোলৈকে মোৰ ফালৰ পৰা মই মোৰ চেনেলৰ জৰিয়তে তেওঁলোকলৈ মই বহুত আন্তৰিক শুভেচ্ছা আৰু সেৱা জ্ঞাপন কৰিলোঁ। আৰু লগতে যিসকল শিক্ষাৰ্থীয়ে পাৰ হৈ যোৱা শিক্ষাৰ্থীয়ে মোক তেওঁলোকে পাহৰি নগৈ তেওঁলোকে যে মোক ইমানখিনি আন্তৰিকতাৰে যে মোক তেওঁলোকে শিক্ষক দিৱসৰ দিনা তেওঁলোকে মোক ইমান জনালে, মৰম দিলে, এই সকলোবিলাক ছাত্ৰ ছাত্ৰীলৈ মোৰ এই চেনেলৰ যোগেদি তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে মানৱ নয়না, তোমালোকে যে আজিও পাহৰি যোৱা নাই, তোমালোকক মই সঁচাকৈ অন্তৰৰ পৰা বহুত আশীৰ্বাদ দিছোঁ। তোমালোকৰ উজ্জ্বল ভৱিষ্যত সুন্দৰ হওক। লগতে আৰু বহুতো ছাত্ৰ ছাত্ৰী আছে, বৈভৱী, নিশা, এই সকলোবিলাকলৈ মোৰ চেনেলৰ যোগেদিয়ে তোমালোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াকে কৈ মই মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ।